মাল 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 ঐ মাল কি কৰে আজি মানে আমি ওলাইছো মাজুলী ফালে মাজুলী হৈ এফালে যাম কলে যাম লখিমপুৰ হে তেনেকে ইফালে ইফালে ঘূৰি ফুৰিম তো ভিডিঅ'টো চাই থাকক লগত দাদা আছে আমাৰ পৰানো মই দেখিছো লখিমপুৰ ফালে ওলাই যাম কি কৰে অলপ ফূৰ্তি ফাৰ্তা কৰোঁগে অলপ চাওঁগে জেগাবিলাক তাকে আৰু তোমালোকেও চাই থাকা ভিডিঅ'টো ভাবিলো দাদাই মানে ফোন কৰিলে বোলে অলপ ফুৰি আহোঁগে বৈ তাকে ভাবিলো আমি তাকে ভাবিলো মানে মাজুলী যাওঁ মাজুলীত কিবা অলপ জেগা চেগা চাম ফুৰাব দাদাই তাৰপা মাজুলী যাম ফুৰিম তাৰপা আকৌ সেইফালে গৈ পিনি লখিমপুৰ গৈ যাম তো চাই থাকক কি চাব পাৰোঁ কি নোৱাৰোঁ তোমালোকক দেখাম মুঠতে ভিডিঅ'টো যিমান পাৰোঁ সিমান চালিয়া কৰিবলৈ চেষ্টা কৰিম যদি চালিয়াও নহয় ইয়াৰ পেণ্টটো খুলি ৰাস্তাত দৌৰুৱাই দিম কি কৰে গম পাইছে নহয় তেতিয়া অলপ মানে ফূৰ্তি ফাৰ্তা পাব হয় নাই আপোনালোকে ৰাইজসকলে ফূৰ্তি ফাৰ্তা পাব যিহেতু আজি বাইক চাইকত অহা নাই ৰগৰটো উঠাব নোৱাৰোঁ কিন্তু গাড়ীতে যিমান পাৰে সিমান আৰু আপোনালোকক চেষ্টাটো কৰিম আৰু অলপ ফূৰ্তি ফাৰ্তা দিবলৈ দেই গম পাইছেনে আমি আজি গৰমৰ বতৰত পুৰা গৰম তাৰপা দাদাই মোক কালি ৰাতি ফোন কৰিলে দেই ফোন কৰি পেলাই ক'লে তাৰপা ইয়াকো ক'বলৈ ক'লে তাৰপা ফোন কৰিবলৈ কৈছে বোলে কাইলৈ মাজুলীৰ সৈতে মই লখিমপুৰ যাম বুলি ভাবিছোঁ মই বোলো বেয়া নহয় যাব পাৰি তাৰপা ইও ক'লে বোলে ব্লগ এটা বনাব পাৰিম মই বোলো ভালেই পালোঁ সেইকাৰণে আমি আজি মাজুলীৰ দিশে গৈ আছোঁ আৰু আমি এতিয়া প্ৰস্থান কৰিম তালৈ আপোনালোকে চবে ব্লগটো চাই থাকিব আৰু ইয়াক দেখিছে পুৰা একদম গাড়ীখন মানে ল'লে কি কৰে দাদা মই আকৌ ভৰাই দিয়ক মানে গাড়ীখন ল'লোঁ আৰু দেই তোমালোকৰ কৃপাত তোমালোকৰ বহুত ছাপোৰ্ট মানে মৰম ভাল পোৱাৰ বাবে গাড়ীখন ল'ব লগা হ'ল আমি পাই গ'লোহি বাবা থান পুৰণা বাবা থান পাই গ'লোহি পুৰণা এতিয়া পূৰা গাড়ী চলাই আছে আপোনালোকক দেখাই আছোঁ চাওক এনেকৈহে গাড়ী চলাব জানে কি কৰে চাওঁতে এয়া আমি নতুন বাবা থানো পাৰ হ'লো এতিয়া পামগে নুমলীগড় পামগে আমি নিচাল এটা দেখাম চাব দেই মাৰি পঠিয়াম আকৌ নিচাল লাইক চাইক কৰিব কি কৰে ছোৱালী বিচাই আমি ক'ত পালোহি পাবদা আমি শ্ৰীলংকা কি কৰে নুমলীগড় পাৰ হ'লো পাৰ হৈ এইডোখৰ পানী দিহিঙীয়া বুলি কয় পানী দিহিঙীয়াৰ পৰা আমি ডাইৰেক্ট গৈ আছোঁ আপোনাৰ আৰু হাফ এন আৱাৰৰ ভিতৰত আমি যোৰহাট পাই যাম যোৰহাট আৰু দাদাৰ গানটোতো ওলাইছে লিংক চিংক দি দিব চেনেলটোত চবেই ছাবস্ক্ৰাইব কৰি দিবা আৰু আমি মানে বহুত দিনৰ মূৰত আজি ওলাই আহিব নহয় টাইমেই নিদিয়ে ওলাবলৈ মানে টাইমেই নিদিয়ে এদিনে যি লাষ্ট গৈছিলোঁ আমি ক'ত গৈছিলোঁ আমি বাংলাদেশ কি কৰে হেৰি গৈছিলোঁ পাহৰিলোঁ তাৰপৰা গ'লোঁ আজি ক'লে কালি ৰাতি মোক ফোন কৰিছে বোলে যাবি নেকি বুলি ক'লে এফালে বেমাৰ গাল চাল উপহি আছে আকৌ তেনেকৈ ওলাই আহিছে দেই ইয়াত যাত্ৰা ইমানেই ভাল গৈ থাকোঁতে এদিন পাই গ'লোঁ ঐৰাপত তো বলক দেখাই আছোঁ নামি গৈছোঁ গৰম বহুত গৰম আপোনালোকে চালে এয়া হাতী বাবা
ভিডিঅ' কেইটামান ফেৰীত উঠিম দেই, ভিডিঅ' কৰিম দেই। ইনষ্টাগ্ৰামত দি থম, ৰিলচ দিম ন বনাই কৰি। আমাৰ পৰাণে ট্ৰেজেডি ফালিব আছে, তো ট্ৰেজেডি ফালা ৰিলচ কেইটামান দেখিবা আপোনালোকে, এইবিলাকে আৰু দেই সুধিবা এটা। আমি চুকাফা পাই গ'লোহি, দেখাই আছো। আৰু আপোনালোকে যদি ছোৱালী দেখে, ছোৱালী দেখিলে মানে কি ক'ব গম পাই নাই? জোকালে মানে ঐ মাল মাল এনেকে জোকাব দেই। কি কৰে এনেকে দি যাম, এতিয়া জোকাই যাম, ছোৱালী জোকাই যাম, এনেকে দি যাম। দাদাক দেখাম। দাদা নমস্কাৰ দেই। ঐ মাল মাল এতিয়া মাল চাম আমি, মাল য'তে দেখিম ত'তে দেখিম বাই 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 বুলি। অভিষেক ৰেডি আছা নে তুমি? ৰেডি আছো নে বাবুদা? কি কৰে কেনেবাকে যদি ধৰা পৰো খালি তহঁতক মই চিন্তা পাওঁ ভাড়া কি কৰে কল ললি। তো আমাৰ বান্দৰে কল লৈ লৈছে কল খাবলৈ হা। এতিয়া আমি বৰ্তমান পাই গ'লোঁ নিমাতী ঘাট। বান্দৰে কল লৈ লৈছে কল খাবলৈ, তো ঠিক আছে। 50 টকা ল'লে, 50 টকা। এই আমি নিমাতী ঘাট পাই গ'লোহি। এতিয়া আমি গৈ থাকিম হেৰি চেৰি টিকেট চিকেট কাটি লওঁ। এয়া আমি কল চল খাই লওঁ এতিয়া তাৰপৰা। চাওঁতে আমি ক'ত পাই গ'লোহি গম পায়নে? একদম পুৰা নিমাতী ঘাট নগ'লে কি ফাৰ্ষ্ট পাৰ হ'ম দেই। 100 লাখ আহে আকৌ দেই। 100 যদি বেছি লাখ আহে তেতিয়াহ'লে চকু মুঠ ডেট আহে। মায়ে মোক কৈছিলে এনেকুৱা ৰাস্তাত ভুলতো নাযাবি, কিন্তু আগৰ গৰু যেনি যায় পাছৰ গৰু সেইনিয়ে যায়। এতিয়া আমাৰ আগৰ গৰু ৰাস্তা এইটো চক, এইহেন ৰাস্তাটো লৈ গৈছে। মায়ে মোক কৈছিলে এনেকুৱা ৰাস্তাত ভুলতো নাযাবি। গাড়ী উঠাই দিয়া হ'ল ক'ত? হেৰিৰ ওপৰত। এতিয়া দেখাই আছোঁ ৰ'ব। এই মালখন নাখাই গ'ল। আমাক গাড়ী ৰখাই দিয়া হ'ল। আমি টিকেটটো কাটি লওঁ দেই। তেওঁ বোলে হোটেলত বহি আছে দেই, চাই আহোঁগৈ হোটেলত। যে কিবা কামুৰিলে বে, মোকো বে কপালত যে কিট কিটকে কি হ'বা কামুৰি আছে। একচুৱেলি যোনজনী ছোৱালীয়ে ভিডিঅ' চাই আছে তাইৰ নামে ভগৱানে লিখি আছে যেন পাইছোঁ। চশমা নাই মই পিন্ধি চাওঁ কেলা। কিল কি মোচন দিছা বে, মোনাটো লৈ লোৱা যোৱা নাই। আমি চাওঁতে চাওঁতে পাই গ'লোহি নিমাতী ঘাট। এতিয়া নিমাতী ঘাট পাৰ হৈ লওঁ, তাৰপৰা যাম আমি মাজুলী পাৰ হৈ লওঁ, তাৰপৰা যাম আমি লখিমপুৰ পাৰ হৈ লওঁ, তাৰপৰা যাম তোমাৰ হৃদয়লৈ। দাদাই টিকেট কাটি আহিলে, টিকেট কটা হৈ গ'ল। গাড়ী উঠালো, একদম গাড়ী ওচৰলৈ যাওঁ। গাড়ী চাই উঠালো, এতিয়া গাড়ী ওচৰলৈ গৈ থাকোঁ। নৰ্মেলি যিটো মেচিন হয় ন, এই মেচিনটোতে ইয়াতে তাতে এই মেচিনটোতে তাৰমানে আগতে ছিংগুল মেচিন আছিলে। ছিংগুল মেচিনত ফেৰীখন হেৰি কৰা যায়, এটা বিশাল ব্ৰহ্মপুত্ৰ কাৰেণ্ট বহুত হয়। তাৰমানে পানীৰ তলৰ ওপৰত ইমানটা মানে ফুটটো দেখা পোৱা নাযায়। তলত মানে পানীৰ কাৰেণ্টটো বহুত আছে, যিটো ফুটৰ লেভেল সেইটো বহুত বেছি। তো এইটো এটা ডাবল ষ্ট্ৰক ইঞ্জিন হয়, এইটো দুটা মানে হেৰি আছে। মই এইকাৰণে কথাখিনি কৈছোঁ কাৰণ মই জানো, কাৰণ মই সৰুৰ পৰা মাজুলীখনৰ লগত মানে মোৰ জড়িত হয়। আৰু ইয়াতে মোৰতো বাৰ্থ প্লেচ, মোৰ মাজুলী মোৰ জন্মভূমি। ইয়াত এটা ডাবল ইঞ্জিন আছে, দুডাল চকৰি একেলগে ঘূৰে, ডাবল ইঞ্জিন হয়। তো নাওখন অলপ স্পীডত নিয়া বা কাটা কুটা কৰা অলপ সহায় হয়। আগতে ছিংগুল ইঞ্জিন, এতিয়া ডাবল ইঞ্জিন আছে। তেতিয়া দেখাব পাৰে, এটা কানেক্টিং ৰড আছে, ইয়াত যেতিয়া আমাৰ মেচিনখন ঘূৰে পানীটো সেইডাল দেখিছেনে? মেইন ইঞ্জিনৰ পৰা তললৈ গৈছে সেইডাল ন, সেইডাল মানে সেইডাল খুব হেৰি কৰিব। সেইডালে চকৰিটোৰ তাত মানে পানী যিটো চকৰি সেইটোৱে আছে। আৰু পানীটো ইয়াত কিয় থোৱা হৈছে? ইয়াত পানীটো কি হৈছে, এইটো ইঞ্জিন ৱাটাৰ হয়। এইটো পানীটো ইয়াতে আহি পৰে, আমি আকৌ আহে ইঞ্জিনত যিটো পানী লাগে সেইটো লাগে। আৰু ইয়াতে এইটো নাৱৰীয়াসকল থাকে। আৰু ইয়াৰ ওপৰত যেতিয়া বঠাখিনি আছে মই ওপৰত দেখাম বোলো। ইয়াৰ যিটো মূল ষ্টেৰিং হয়, নাৱৰ ষ্টেৰিং দেখাই দিম বোলো। তো দাদাই জানে কাৰণে দেখাই দি আছে।
তো ওপৰলৈ গৈ আছোঁ আমি। অ' ধুনীয়া ভিউ কিন্তু দেই। গাড়ীৰ ষ্টাইল হওক বা অন্য কিবা ষ্টাইল হ'লে আমাৰ গাড়ীখন ডাঙৰ ইঞ্জিনৰ ষ্টাইল এইটো বেক চাইড নেকি? বেক চাইড এইটো ফ্ৰণ্ট চাইড। আচ্ছা, কিন্তু এইডাল নেকি ষ্ট্ৰিংডাল? এইফালে কাটিলে নাওখন এইফালে যাব আৰু যদি এইফালে কৰে নাওখন এইফালে যাব। হা আমি ইয়াতে উঠি যাব পাৰিম নে এতিয়া? আৰু ইয়াত দেখুৱাম আপোনাৰ বিশাল ব্ৰহ্মপুত্ৰ। প্লিজ মাজুলী যাবলৈ গ'লে মাজুলী ক'বাই আৰু এইটো প্ৰশাসনিক আমাৰ যিখিনি মানুহ হেৰি আছে তেওঁলোকে ইউজ কৰে। নাওখন খুব স্পীড, এইটো ঘণ্টাত কমেও 100 কিলোমিটাৰ স্পীডত যাব পাৰে। এই বস্তুটো মানে নাও হয় ন? এখন নাও মানে এখন এটা ষ্টেচন হয়, এখন নাৱে হয়। আৰু দ্বিতীয় কথা হৈছে ইয়াৰ যিটো হেৰি হয় এতিয়াতো বহুত আপগ্ৰেড হ'ল চিষ্টেমটো। এম্বুলেঞ্চ চাওঁতে গাড়ী ফুলেই হৈ গৈছে। আমাৰ টাইম আছে 2:15 হেৰি দেখিছে নাই? আমাৰ প্ৰথম এখন গাড়ী আছিলে, এতিয়া চাওঁতে চাওঁতে পূৰা ফুল হৈছেগৈ আৰু অলপ পিছত যাম আৰু দেই। যোৱা সময়ত আমাৰ ই ট্ৰেজেডি ভিডিঅ' এটা বনাব, সকলোৱে ৰিলচটো চাব। ইয়াত ট্ৰেজেডি হৈ আছে, ইয়াৰ এটা কিডনী ফেইল হৈ গ'ল। থেংক ইউ। নাই ইটো কিডনিও এতিয়া ফেইল হৈ আছে। নাই কোনোবাই যদি কিডনি যোগাযোগ কৰে তেতিয়া ফেইল হোৱাৰ আগতে যদি ই ট্ৰেজেডি ফেইলছে, মাজুলীটো ট্ৰেজেডি ফেইল হিচাপে আঁতৰি আহিলোঁ। ষ্টাৰ্ট হৈ গ'ল, আহি আছোঁ এতিয়া, মানে গৈ আছোঁ, আহি থকা নাই। এইডোখৰত বহি আছোঁ ন, বহি থাকোঁতে একো গমেই পোৱা নাই। মইতো আজি ফাৰ্ষ্ট আহিছোঁ এনেকৈ, মানে আগতে আহিছোঁ নিমাতী ঘাটলৈকে আহিছোঁ, কিন্তু ইপাৰে যোৱা নাই পাৰ হৈ। এইবাৰ ফাৰ্ষ্ট গৈছোঁ। কিবা জানে নেকি? জানে মানে চবেই গম পায় এইটো কথা, সকলোৱে গম পায়, অল অভাৰ ৱৰ্ল্ড চবেই গম পায়। একচুৱেলি এজন মানুহে গোটেই 30টা নে 35টা বছৰ সাধনা হয়। এজোপা এটা গছৰ পুলি ৰুই অকলে সেইখিনি জংঘল তেওঁ মানে কৰিলে। একচুৱেলি বহুত ডাঙৰ হয়। আমাৰ একচুৱেলি অক্সিজেন কিমান প্ৰয়োজন সেই কথাটো আমি জনাটো দৰকাৰ। আমি গছ কাটোহে, গছ ৰোৱাটো কিমান প্ৰয়োজন সেইটো কথা একচুৱেলি আমি সেইটো যাদৱ পায়েং তেখেতে বুজি পাইছিলে। এজন মিচিং সম্প্ৰদায়ৰ মানুহ, তেখেতে এইখিনি কথা গম পাইছিলে আৰু গোটেই 35টামান বছৰ এটা কৰ্মফল তেখেতে এতিয়া পাইছে, আমাৰ মুখৰ আগতে আছে। যাৰ কাৰণে তেওঁ দেখি আছা তোমালোকে, দেখি মানে বেছি জুম নহৈছে, নহ'লে দেখালোঁ। এইখন দেখিছা নহয়? সেইখনে যাৰ কাৰণে পদ্মশ্ৰী বঁটাও পাইছিল তেখেতে, পদ্মশ্ৰী পাইছিল তেখেতে এইটো কাৰণে। আৰু বহুত কামৰ নমুনা আছে তেনেকৈ, এজন সাধাৰণ মানুহ কিন্তু অসাধাৰণ চিন্তাধাৰা। তো আজি ব্লগটো মানে বহুত বেলেগ ধৰণৰ মানে আমি উলিয়াম আৰু মানে ভিডিঅ'টো চাই থাকা আৰু ভাল লাগিব মানে আৰু দেই, মানে আৰু মাত শুনি আছিলোঁ অকণমান, এতিয়া বজাব চব বজাই দিয়া। কি
তাত ফূৰ্তি ফাৰ্তা কৰি থাকোঁতেই বৰষুণে পালে আৰু সেইকাৰণে আমি তিনিও উপস্থিত হ'লো নিজৰ গাড়ীৰ মাজত। ইটোপাই পাই গ'লেহি, কেনি আহিলে মইতো একো পাত্তাই নাপালোঁ। এতিয়া বৰষুণ দি আছে পুৰা, নামি লওঁ। মাজুলী পাই গ'লো। স্বাগতম মাজুলী বুলি লিখা আছিলে দেই, আপোনালোকে নেদেখিলে খালি। এই গৰুটোৱেতো একো ক'বই নাই, অকল মোবাইলত বিজি। তাৰ তেজেদি আগৰ পৰা ব্লগটোত আপোনালোকে চাইছিলে, তিনিচুকীয়া যাওঁতে ই গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈছিলে, আৰু এইটো ব্লগত চাইছে আপোনালোকে ইয়াত তেজেদি। আউটকে গাড়ীখন ৰখাই পেলাই আমি ইয়াতে খাই লওঁ পৰঠা দুটা। পৰঠা 3টা খাম, 3টা। ইয়াত বোলে চব্জি বেছিকৈ দিয়ে, সেইকাৰণে তো আমি নীতি ল'লোহি। প্ৰথম কথা পুৰাটো পাই গ'ল। এতিয়া আমি পৰঠা চৰঠা অকণমান খাই লওঁ দেই। পৰঠাটো খাই লওঁ, হাতটো ধুওঁ। মই অথনি খুলিলোঁ, পানী নোলালে। সেইটো মই অথনিও লল হৈ গৈছিলোঁ। পানীটো পানীটো বোলে। পৰঠা চৰঠা খাই লওঁ, তাৰপৰা একেষ্টে ওলাই যাম, সত্ৰৰ ফালে যাম নেকি। মুঠতে য'তে যাম আৰু দেখাই যাম। মুঠতে দাদাই য'ত যায় আৰু তালৈকে যাম দেই। খাইছা? সকলোৱে আমি খাই লওঁ, তাৰপৰা আপোনালোকক আকৌ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম দেই। খানা চানা খাই তাৰপৰা ওলাই দিয়া হ'ল। গৈ থাকোঁ, অলপ পিছত গৈ পিনি চাগে লখিমপুৰো পামগৈ আমি। কিন্তু মোৰ মোবাইলত এতিয়া বৰ্তমান চাৰ্জ আছে 22, গতিকে ভিডিঅ' চাগে কৰিব নোৱাৰিম। কিবা উপায় কৰি চাৰ্জ টাৰ্জ দি আৰু কৰিবলৈ চেষ্টাটো কৰিম। মানে এতিয়া এইফালেদি গৈ লখিমপুৰ ওলাইছোঁ। হেৰি আমি এতিয়া লখিমপুৰ গৈ আছোঁ মানে এইফালেদি। এইবিলাক উৎপাত দেখিছে, পানী মৰা মৰি গ্লাছ মাৰি দিয়ে ভাল সেইকাৰণে। মানে এনেকুৱা পুৰা মজা চালিয়া ভিউ দি গৈছোঁ ন, অলপ ভাষা নাইকিয়া হৈ গৈছে। সুধিব লাগিব নহ'লে আমি তাতে গ'লে গম পাই যাব। ঐ ঘূৰ, প্ৰিয়মৰ লগৰবিলাক ঘূৰ। চব এইবিলাক এইটো লগৰ চব এইবিলাক চব তাৰ লগৰ। ঐ আমি ইয়াতে গৈ আছোঁ, তোৰ লগৰটো ইয়াতে আছে, চাই ল। এইটো তোৰ লগৰটো। লগত ছোৱালী নাহিলে ভাল, আমাৰ লগত ছোৱালী নাহিলে, নহ'লে এতিয়ালৈকে আমি গৈয়ে পোৱা নাই। তেহেঁতিতো মেকআপ চেকআপ কৰিলেহেঁতেন, গোটেই মেকআপে গুচি গ'ল। এইটো গাড়ী চাবি দেখিছে, এইটো দেখিছে, পৰাণো নাই, এইফালে দাদাও নাই। মই যদি গাড়ী নিওঁ বুলি ভাবিলে ন, 1 চক্কৰ 2 চক্কৰ পূৰা লগাই আহিব পাৰিম। কিন্তু আপোনালোকে ভাবিছে চাগে মই গাড়ী চলাব নাজানো, আৰু যোনটো ভাবিছে ন সেইটোৱে হয়। মই গাড়ী চলাব হেডলাইটটো বাহিৰে মই আৰু একো জ্বলাবও নাজানো, চলাবও নাজানো। থেংক ইউ।